আজি যে দুদিনৰ পৰা বহুত তোৰপাৰ চলি আছে এই আমাৰ হোজাই ডিষ্ট্ৰিক্টত মানে মোৰ এটা ভিডিঅ' লৈ যে আমি যে মানে ট্ৰাইবেল সংগঠনক মই গালি পাৰিছিলো যে সেইটো গালি পৰাৰ কাৰণে মানে মোৰ মানে বহুত গলতি হৈছে আৰু যে মানে গোটেই অসমবাসী ট্ৰাইবেল মানে সংগঠনক মই এটা অনুৰোধ কৰি আছো যে যিমান ছাত্ৰ সন্তান ট্ৰাইবেল সংগঠন আছে আৰু মানে আমাৰ কাৰ্বি আংলং ট্ৰাইবেল সংগঠনক মই কৈ আছো আৰু আমাৰ লগতে হোজাই ট্ৰাইবেল সংগঠনক মই সকলো ট্ৰাইবেল সংগঠনক কৈ আছো যে মোৰ এনেকুৱা আৰু ভুল নহ'ব যে আজি হৈছে বাট এনেকুৱা আৰু নহ'ব মোক মাফ কৰি দিবা আৰু মানে মই গালি দিছিলোঁ সেইটো কাৰণে মই সকলোক মাফি খুজি আছো যে আৰু আগন্তুক এনেকুৱা নহ'ব আৰু মানে আৰু আগন্তুক কোনোবাই কৰিলে মোৰ ওপৰত FIR কৰিছে আপোনালোকে ভাল লাগিছে আৰু আগন্তুক কোনোবাই কৰিলে এনেকুৱা FIR কৰিব মানে ভয় খাব এনেকুৱা নকৰিব আৰু কোনোবাই আৰু বহুত মানুহে দেখিছে যে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ইয়াতো মোৰ ভিডিঅ'টো বন্ধ কৰিছোঁ।